ফৰিস্তা হোৱা ওম শান্তি আজিৰ মুৰলী 6 তাৰিখ 1 মাহ 2024 বাবাই কৈছে মৰমৰ সন্তানসকল তোমালোক এতিয়া এই শৰীৰক পাহৰি অনাসক্ত কৰ্মটিত হৈ ঘৰলৈ যাব লাগে সেইকাৰণে সৎকৰ্ম কৰা কোনো ধৰণৰ বিকৰ্ম যাতে নহয় প্ৰশ্ন নিজৰ অৱস্থা পৰীক্ষা কৰিবৰ কাৰণে কোন তিনিটা মহিমা সদায় স্মৃতিত ৰাখিব লাগে উত্তৰ নিৰাকাৰৰ মহিমা দেৱতাসকলৰ মহিমা আৰু নিজৰ মহিমা এতিয়া পৰীক্ষা কৰা যে নিৰাকাৰ পিতাৰ সমান পূজ্য হৈছনে তেওঁ সকলো গুণ ধাৰণ কৰিছনে দেৱতাসকলৰ দৰে চালচলন মাৰ্জিত হয়নে দেৱতাসকলে যি খোৱা বোৱা তেওঁলোকৰ যি গুণ আছে সেয়া মোৰ আছেনে আত্মাৰ যি গুণ আছে সেই সকলোবোৰ গুণক জানি তাৰ স্বৰূপ হৈছনে ওম শান্তি ধাৰণাৰ বাবে মুখ্য হাৰ 1 নিমিত্ত আৰু অনাসক্ত হৈ থকা কোনো ধৰণৰ ব্যৰ্থ খৰচ নকৰিবা নিজক দেৱতাসকলৰ দৰে পবিত্ৰ কৰি তোলাৰ পুৰুষাৰ্থ কৰি থকা 2 এক অতিকৈ মৰমৰ পিতাক স্মৰণ কৰা যিমান সম্ভৱ কলিযুগী বন্ধন ঢিলা কৰি গৈ থকা বৃদ্ধি নকৰিবা সত্যযুগী দৈবী সম্বন্ধত গৈ আছো এইটো আনন্দত থাকা বৰদান পুৰণা স্বভাৱ সংস্কাৰৰ বোজা সমাপ্ত কৰি ডবল লাইট হৈ থাকোঁতা ফৰিস্তা হোৱা শ্লোগান নিৰ্ভয় আৰু হৰ্ষিত মুখৰ হৈ বেহদৰ খেল প্ৰত্যক্ষ কৰা তেতিয়া অস্থিৰতাত নাহা ওম শান্তি